যদি মোৰ সঁচাই টকা আছে মই তিনটাও জন্ম দিম কিন্তু ঘৰত যদি মোৰ পইচা নাই ঘৰত যদি মই নিজে কষ্ট কৰি চলি আছো তাতকৈ দুটা লৰা ছোৱালী হক হিহতক মই ডক্টৰ ইঞ্জিনিয়াৰ নকৰো কিয় হেতুহে ভাল কথা গটিকে আপোনালোকে কথাৰ মাজেদি ৰাইজক ভাল কথাবিলাকো আপোনালোকে বুজাই থাকিব কাৰণ আপোনালোকৰ কথা আই মাতৃ সকলে শুনে যে তই এনেকুৱাত কিয় আহিছ তই এটো কৰিবিছোন আমাৰ আশা বাইদেউ সকলৰ মিটিংতো মই কওঁ আপোনালোককো মই বুজাই দিছো যে আমাৰ সমাজখনত স্থিৰতা কেতিয়া আহিব যেতিয়া ছোৱালীয়ে সময়ত বিয়া কৰাব যিমান লৰা ছোৱালীক আমি খুৱাব পাৰো সিমান আমি লৰা ছোৱালী জন্ম দিম আৰু প্ৰত্যেকজন লৰা ছোৱালীক আমি শিক্ষিত কৰিম আজি আপোনালোকে যিখিনি টকা উপাৰ্জন কৰে এটা লৰা ছোৱালীৰ ম্যাক্সিমাম টকা আপোনালোকে পঢ়াতে খৰচ কৰে যিখিনি স্বামীয়ে আনে আপোনালোকে ইনকাম কৰা টকা কেটাও ঘৰত দিয়ে বুলিহে লৰা ছোৱালী কেটা ভাল স্কুলত যাব পাৰিছে বা পঢ়িব পাৰিছে এনেকে যদি আমাৰ প্ৰত্যেক গৰাকী মহিলাক যদি আমি শিক্ষিত কৰি তুলিব পাৰো তেলে আমাৰ সমাজখন বহুত সোনকালে বদলি হৈ যাব যদি মোৰ সঁচাই টকা আছে মই তিনটাও জন্ম দিম কিন্তু ঘৰত যদি মোৰ পইচা নাই ঘৰত যদি মই নিজে কষ্ট কৰি চলি আছো তাতকৈ দুটা লৰা ছোৱালী হক হিহতক মই ডক্টৰ ইঞ্জিনিয়াৰ নকৰো কিয় হেতুহে ভাল কথা গটিকে আপোনালোকে কথাৰ মাজেদি ৰাইজক ভাল কথাবিলাকো আপোনালোকে বুজাই থাকিব কাৰণ আপোনালোকৰ কথা আই মাতৃ সকলে শুনে যে তই এনেকুৱাত কিয় আহিছ তই এটো কৰিবিছোন আমাৰ আশা বাইদেউ সকলৰ মিটিংতো মই কওঁ আপোনালোককো মই বুজাই দিছো যে আমাৰ সমাজখনত স্থিৰতা কেতিয়া আহিব যেতিয়া ছোৱালীয়ে সময়ত বিয়া কৰাব যিমান লৰা ছোৱালীক আমি খুৱাব পাৰো সিমান আমি লৰা ছোৱালী জন্ম দিম আৰু প্ৰত্যেকজন লৰা ছোৱালীক আমি শিক্ষিত কৰিম আজি আপোনালোকে যিখিনি টকা উপাৰ্জন কৰে এটা লৰা ছোৱালীৰ ম্যাক্সিমাম টকা আপোনালোকে পঢ়াতে খৰচ কৰে যিখিনি স্বামীয়ে আনে আপোনালোকে ইনকাম কৰা টকা কেটাও ঘৰত দিয়ে বুলিহে লৰা ছোৱালী কেটা ভাল স্কুলত যাব পাৰিছে বা পঢ়িব পাৰিছে এনেকে যদি আমাৰ প্ৰত্যেক গৰাকী মহিলাক যদি আমি শিক্ষিত কৰি তুলিব পাৰো তেলে আমাৰ সমাজখন বহুত সোনকালে বদলি হৈ যাব